নমস্কাৰ, মোৰ নাম দীপজ্যোতি গগৈ আৰু আপোনালোকে চাই আছে ভাৰ্চুৱেল লাইফ ইউটিউব চেনেল। আগতে এই চেনেলটোত বিভিন্ন ধৰণৰ জব এডভাৰটাইজমেণ্ট লৈ আহোঁ, যেনেকৈ কুৱেশ্যন আনচাৰ লৈ আনোঁ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহোঁ। কিন্তু আজি এই ভিডিঅ'টো টোটেলি একেবাৰে এটা বেলেগ ভিডিঅ', যিটো ভিডিঅ' প্ৰত্যেকজন ব্যক্তিৰ লগত জড়িত হৈ আছে। যিটো ভিডিঅ' আপোনালোকে যদি শেষলৈকে চাই কমচে কম বুজি পাব যে নিজৰ ফাইনেন্সিয়েল ষ্টেটাছটো কেনেকুৱা আছে বা কেনেকৈ মেইনটেইন কৰি থাকিব লাগে। প্ৰথম আলোচনা কৰিম হোৱাট ইজ চিভিল স্ক'ৰ। চিভিল স্ক'ৰ কি হয়? চিভিল স্ক'ৰ এনেকুৱা এটা বস্তু যিটো স্ক'ৰ চাই আপোনাক বেংকে লোন দিব, বা আপুনি ফাইনেন্সত মোবাইল লৈছে মোবাইল দিব, বা বাইক লৈছে বাইক দিব, গাড়ী লৈছে গাড়ী দিব, আৰু সেইটোৰ পৰাই আপোনালোকৰ গোটেই মানুহজনৰ ষ্টেটাছটো চাব যে আপুনি ৰিপে'মেণ্ট কৰিব পাৰিবনে নোৱাৰে। চিভিল স্ক'ৰ এনেকুৱা এটা বস্তু হয় যিটো বস্তুৱে আপোনাক ভৱিষ্যতে বহুত সহায় কৰিব পাৰে। আৰু আজি সেইটোৰ ওপৰত আলোচনা কৰিম যে এজন মানুহে চিভিল স্ক'ৰ কেনেকৈ মেইনটেইন কৰি থাকিব লাগে। এক নম্বৰ কথা, যদি আপুনি এজন ভাল ব্যৱসায়ী বা এজন চাকৰিয়াল হয় বা এজন সাধাৰণ লোক, বহু মানুহে গম নাপায় যে চিভিল স্ক'ৰ কি হয় আচলতে। আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যে চিভিল স্ক'ৰ মানুহে কেনেকৈ মেইনটেইন কৰিব লাগে আৰু কিয় মেইনটেইন কৰিব লাগে। বহুত মানুহে এতিয়া মাইক্ৰ' ফাইনেন্সত বহুত মানুহে লোন লৈছে, বা তেওঁলোকে লোন লোৱাটো ৰিপে'মেণ্ট নকৰে। যেতিয়া তেওঁলোকে লোনটো ৰিপে'মেণ্ট নকৰে তেতিয়া তেওঁলোকৰ চিভিলত এফেক্ট পৰে, যে নেক্সট তেওঁলোকে আকৌ সেই লোন ল'ব নোৱাৰিব সেই NBFC কোম্পানীবিলাকৰ পৰা। যদি আপোনালোকে লোন লৈছে বা লোন ল'বলৈ বিচাৰিছে, তেতিয়াহ'লে প্ৰথমতে আপোনালোকে চাব লাগিব যে আপোনালোকৰ চিভিলটো কিমান আছে, বা যদি আপোনালোকৰ চিভিলটো ঠিক আছে তেতিয়াহে আপোনালোকে সেই NBFC বা বেংকবিলাকৰ পৰা লোন ল'ব পাৰিব। এক নম্বৰ কথা, আপুনি আপোনাৰ চিভিল স্ক'ৰ কেনেকৈ মেইনটেইন কৰিব। আপুনি যেতিয়া এটা বেংকৰ বা এটা ফাইনেন্স কোম্পানীত লোন ল'বলৈ যায়, বা আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড ইউজ কৰিবলৈ যায়, সেই তেতিয়া ইউজ কৰোঁতে আপোনালোকৰ এটা ৰিপে'মেণ্ট টাইম থাকিব, বা আপোনাৰ লোনটোৰ এটা ৰিপে'মেণ্ট টাইম থাকিব, বা এমাহ থাকিব, বা ক্ৰেডিট কাৰ্ড হ'লে 45 days to 50 days থাকিব। তেতিয়া আপোনালোকে সেই এমাহৰ ভিতৰত আপোনালোকৰ যিটো ৰিপে'মেণ্ট EMI থাকে, সেই EMIটো যদি টাইম টু টাইম আপোনালোকে ৰিপে'মেণ্ট কৰে, তেতিয়াহ'লে আপোনাৰ চিভিল স্ক'ৰ গুড হৈ থাকিব, মানে ভাল হৈ থাকিব। যদি আপোনালোকে সেইটো মেইনটেইন নকৰে বা টাইম টু টাইম নিদিয়ে বা লেট কৰে বা এমাহ 2 মাহ 3 মাহ কৰে, তেতিয়ালৈকে হয়তো আপোনালোকৰ সেইটো NPA হৈ যাব পাৰে। বা 3 মাহ যদি আপুনি এটা যিকোনো লোনৰ 3 মাহলৈকে যদি পে'মেণ্ট নিদিয়ে, তেতিয়াহ'লে আপোনাৰ সেই লোনটো NPA হৈ যায়। আৰু সেই তেতিয়া NPA হৈ যোৱাৰ লগে লগে আপোনাৰ চিভিলত এফেক্ট কৰিব যে এই কাষ্টমাৰজনৰ চিভিলটো বেয়া হয় নেক্সট, আৰু তেওঁ এই আৰু লোন ল'ব নোৱাৰে বা তেওঁক দিব নালাগে। তেতিয়া আপোনাৰ ষ্টেটাছটো গম পায় যে আপুনি ৰিপে'মেণ্ট কৰিব পাৰিবনে নোৱাৰে। সেই ষ্টেটাছটো চাই আপোনাক ফাইনেন্স কোম্পানী বা বেংকে ঋণটো দিব। আৰু আপুনি চিভিল আপোনাৰ কেনেকৈ ডাউন হ'ব পাৰে। মেইন কথা, কিছুমান মানুহে বহুত মানুহে ক্ৰেডিট কাৰ্ড চলায়, ক্ৰেডিট কাৰ্ডৰ বিলটো টাইম টু টাইম পে'মেণ্ট নকৰে, বা 45 to 50 days বাঢ়ি যায়, আৰু বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ এক্সট্ৰা চাৰ্জ দিব লগা হয়। আৰু চাৰ্জ দিয়া লগে লগেও এটা নিজৰ যিটো মানে স্ক'ৰ থাকে চিভিলটো, সেই স্ক'ৰটো কমি আহে, প্লাছ আপোনালোকৰ ৰিপে'মেণ্ট ষ্ট্ৰাকচাৰটো বেয়া হৈ যায়। তেতিয়া এজন মানুহৰ চিভিলটো কমি যাব পাৰে বা কমি যায়। নেক্সট, আপুনি বা মোবাইল লৈছে, EMIত মোবাইল লৈছে, টাইম টু টাইম EMI যদি দি থাকে, তেতিয়াহ'লে আপোনালোকৰ চিভিল স্ক'ৰ ধুনীয়া মেইনটেইন হৈ থাকিব। আৰু মেইন কথাটো হৈছে, আপোনালোকৰ যদি চিভিল স্ক'ৰ যদি ঠিক কৰিব লগা হয়, বা কেনেকৈ আপোনালোকে ভাবে যে মোৰ এটা গুড চিভিল স্ক'ৰ বঢ়াই লওঁ, তেতিয়াহ'লে আপুনি টাইম টু টাইম EMI দিব, আৰু সেই EMIবিলাক কেতিয়াও মিছ নকৰিব। যদি টাইমত EMI দিয়ে, তেতিয়াহে আপোনালোকৰ চিভিল স্ক'ৰটো এটা ভাল স্ক'ৰ হিচাপে মেইনটেইন হৈ থাকিব। যিহেতু বিভিন্ন কোম্পানী আছে বা আপোনালোকৰ মোবাইল এপ আছে, এপবিলাকৰ পৰা যদি লোন লয়, এপবিলাকৰ পৰা একচুৱেলি লোনটো ল'ব নালাগে, সেইবিলাকেও মানুহক বহুত চিভিলত এফেক্ট কৰে। তেওঁলোকে যেতিয়া আপোনালোকে লোনটো ল'ব, লোনটো ক্ল'জ হৈ যোৱাৰ পিছত তেওঁলোকে সেই চিভিলৰ ৰিপৰ্ট নকৰে, যিহেতু আপোনালোকৰ চিভিলৰ সেইটো উঠি থাকে যে মোৰ ইমানটো লোন আছিলে কিন্তু ক্ল'জ হোৱা নাই। আপুনি পইচা দিয়াৰ পিছতো তেওঁলোকে চিভিলৰ সেইটো নপঠাই যে এই লোনটো ক্ল'জ কৰি দিয়ক। সেইকাৰণে বহুত মানুহ আজিও চিভিল বেয়া, ৰাইট অফ থাকে, NPA থাকে। যিহেতু আপোনালোকে যদি ভাবে যে ইন ফিউচাৰ বা ফাইনেন্সৰ বা বেংকৰ পৰা যদি কিবা লোন ল'বলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে চিভিলটো মেইনটেইন কৰি ৰাখিব। যদি আপোনালোকে চিভিলটো মেইনটেইন কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকে ভাল এটা লোন বা বিভিন্ন ধৰণৰ ফাইনেন্সত বস্তু ল'ব পাৰিব, বা ইন ফিউচাৰ আপোনালোকৰ হেল্প হ'ব যদি গুড চিভিল স্ক'ৰ হৈ থাকে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ইন ফিউচাৰ আৰু ভাল যদি ভিডিঅ' দিব লগা হয়, আপোনালোকে মোক কমেণ্ট কৰি জনাব যে মই কি ৰিলেটেড ভিডিঅ' দিম, বা লোন ছেক্টৰৰ ভিডিঅ' দিম বা বেংকিং ছেক্টৰৰ ভিডিঅ' দিম নে কেনেকুৱা ধৰণৰ ভিডিঅ' দিম, আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।